আৰু কেতিয়া এক্সপানশ্যন কৰিব আজি 6 জন আৰু আমি নতুনকৈ আমি অন্তৰ্ভুক্তি কৰিলোঁ আমাৰ এক্সিকিউটিভ কাউন্সিলত আৰু মই 6 জন আমাৰ দাওবাইছা বড়ো ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ৰাকেশ ব্ৰহ্ম আমাৰ ইফালে আছে ধৰ্ম নাৰায়ণ দাস ৰেওৰেৱা নাৰ্জীহাৰী আৰু সঞ্জীৱ তান্তি 6 জন আমাৰ নতুন ইয়াং যিসকল শপত গ্ৰহণ কৰিলে মই তেখেতসকলক আজি কংগ্ৰেচুলেশ্যন দিছোঁ আজি আমাৰ এই টিমটো আমাৰ ষ্ট্ৰং হ'ল আৰু বাঢ়ি গ'ল এতিয়া আমাৰ বিটিআৰৰ চৰকাৰখনত যিখিনি এজেণ্ডা লৈ আমি আহিছোঁ এই এজেণ্ডাবিলাক ৰূপায়ণ কৰাৰ কাৰণে আমি লাহেকৈ আগবাঢ়ি যাম যোৱা বছৰটোত কোড অফ কণ্ডাক্ট আৰু কৰোনাৰ কাৰণে বিভিন্ন কাম কাজ বহুত বেছি হোৱা নাই এতিয়া আমাৰ হাতত সময় খুব কম হয়তো এই ফেব্ৰুৱাৰীৰ লাষ্ট উইকত বা ছেকেণ্ড উইকত কোড অফ কণ্ডাক্ট ডিক্লেয়াৰ হ'ব বুলি আমি শুনি আছোঁ কিন্তু ইয়াৰ মাজতেও কিছুমান পৰিৱৰ্তন আনি পেলাই এফেক্টিভলি কাম কৰাৰ কাৰণে আমাৰ চৰকাৰে আগবাঢ়ি আছে আমি শিক্ষা খণ্ডত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি কাম কৰিবলৈ আগবাঢ়ি আছোঁ আৰু মই আশা কৰিছোঁ সকলো ৰাইজৰ সহযোগত এই বিটিচিত আমি এটা স্বচ্ছ আৰু নিকা এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম আৰু দুৰ্নীতিমুক্ত এটা গভৰ্ণমেণ্ট আমি চলাই লৈ যাব পাৰিম আৰু সেইকাৰণে আমি কেইদিনমান আগতে আমাৰ এক্সিকিউটিভ মেম্বাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ চৰকাৰৰ গৌতম দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ইনকুৱাৰী কমিটি আমি গঠন কৰি দিছোঁ আৰু সেই ইনকুৱাৰী কমিটিয়ে এতিয়ালৈকে আমাৰ বিটিচিত যিমানখিনি ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আৰু এনামলিজ আছে সেইটো আমাৰ বিষয়াসকলৰ লগত লগ লাগি ইনকুৱাৰী কৰা হ'ব যিটো আপোনালোকে সুধি আছে কি কোনোদিনা জেলত যাব আমাৰ হাতত এতিয়ালৈকে 2300 crore লাইবিলিটিছৰ এটা লিষ্ট আছে হোৱাইট পেপাৰ আছে আৰু এই 2300 crore লাইবিলিটিজ যিটো হোৱাইট পেপাৰ এই লাইবিলিটিজ হোৱাইট পেপাৰটো লৈ পেলাই আমি এতিয়া ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰি আছোঁ আৰু এইটো ওলাই পেলাই য'ত মানে মেক্সিমাম আজি এনামলিজ হৈছে ইয়াৰ ওপৰত কেছ দিয়া হ'ব আৰু যিসকলে আজিলৈকে কাৰেকশ্যন কৰিব পৰা অৱস্থাত আছে সেইসকলক যদি নিজৰ আধৰুৱা কামবিলাক কৰি দিয়ে সেইসকলক ৰেহাই দিয়া হ'ব কিন্তু যিটো মানে কামেই কৰা নাই এনেই পইচা ওলাই খাইছে কমপ্লিটলি মানে এইটো মিছ এপ্ৰপ্ৰিয়েশ্যন কৰিছে কৰাপশ্যন কৰিছে এইটো কিন্তু মানে কোনোদিনে ৰেহাই দিয়া নহ'ব আজি চেণ্ট্ৰেলৰ এটা বাজেট দাখিল কৰিব কিমান আশা কৰিছে চেণ্ট্ৰেল বাজেটৰ পৰা বিটিচি অঞ্চলৰ চব চেণ্ট্ৰেল বাজেটত ডাইৰেক্টলি বিটিচি বুলি হয়তো আহিব কিন্তু তাত আমাৰ অসমৰ কাৰণে থাকিব 6 শিডিউলৰ কাৰণে থাকিব NECৰ কাৰণে পৰা থাকিব ডোনাৰত থাকিব আৰু সেইবিলাক আমাৰ চ'ৰ্চ হয় তো এইকাৰণে আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে এইবাৰ অসমক অধিক বাজেট দিব আৰু সেই বাজেটৰ পৰাই আমাক যিখিনি প্ৰয়োজন সেই বাজেটখিনি আমি পাবলৈ সক্ষম হ'ব থেংক ইউ যিটো নেকি ডাইনী হত্যা বা উইচ হাণ্টিং ইয়াত মানে IPCত কোনো কেছ তেনেকুৱা ল'ব পৰা সুবিধাই নাছিলে আমি দেখিবলৈ পাইছোঁ আৰু গভৰ্ণমেণ্টত তেনেকুৱা কম্পেনচেশ্যন দিয়াৰ কোনো সুবিধা নাছিলে আমাৰ অঞ্চলটো ট্ৰাইবেল অধ্যুষিত অঞ্চল হিচাপে আৰু নট অনলি ট্ৰাইবেল বিভিন্ন কমিউনিটিত উইচ হাণ্টিংটো হয় তো সেইকাৰণে আমাৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত আমি আহি থকা যিটো আমাৰ এক্সিকিউটিভ কাউন্সিল বহিম তেতিয়া আমাৰ এক্সিকিউটিভ কাউন্সিলত ইয়াৰ কাৰণে আমি ব্যৱস্থা ৰাখিম আৰু আমি ইতিমধ্যে চৰ্চা কৰি আছোঁ যে বহুতখিনি পৰিয়াল উইচ হাণ্টিঙৰ ভিক্টিম হৈ পেলাই তেখেতসকলে যথেষ্ট ক্ষতি হৈছে এই পৰিয়ালখিনি ৰিহেবিলিট কৰাৰ কাৰণে আমাৰ বিটিচি গভৰ্ণমেণ্টখনে আমি কিছুমান পদক্ষেপ আমাৰ হাতত লৈছোঁ আৰু এইটো নেক্সট এক্সিকিউটিভ কাউন্সিলত পাছ কৰাৰ লগে লগে আপোনালোকক জনাই দিম